সালামালাইকুম দোস্ত, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ সৰু এখন ছাগলীৰ ফাৰ্ম আছে, তাৰ কাৰণে এতিয়া ঘাঁহৰ বীজ বুনিব লাগে। ঘাঁহৰ এতিয়া প্ৰব্লেম হৈ গৈছে, এতিয়া পথাৰতো ঘাঁহ নাই, দামাকা বৰষুণ দি আছে কেইদিনৰ পৰা, পথাৰতো ঘাঁহ নাই, তাৰ কাৰণে এতিয়া ঘাঁহৰ বীজ বুনিব লাগে, যাতে আমি ঘৰত বহি ঘাঁহ পাওঁ, ছাগলীকেইটাক খুৱাব পাৰি। মোৰ সৰু এখন খামাৰ, তাৰ কাৰণে অলপ ঘাঁহ লগাব পাৰিলে তেতিয়াহ'লে খাব পাৰিব। এতিয়া কোবাই আছোঁ, খেতি ৰেডি কৰি আছোঁ, আপোনালোকে চাই থাকক। তেতিয়া অলপ স্পীডটো বঢ়াই দিলোঁ, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব, সেইকাৰণে অলপ স্পীডটো বঢ়াই দিলোঁ, আপোনালোকে চাই থাকক। বুম স্পীডত কোবাই আছোঁ, চাই থাকক আপোনালোকে। এতিয়া আমাৰ খেতি কোবাই শেষ হৈ গ'ল, কোবোৱা হৈ গ'ল। এয়া চাওক, আৰু অলপমান আছে, অলপ আছে, এইখিনি কোবালে শেষ হৈ যাব। এতিয়া কোবোৱা হৈ গ'ল, এয়া চাওক কেনেকুৱা হৈছে। অলপমান জেগা আৰু হেৰি কৰিছোঁ, ৰোপণ কৰিবৰ কাৰণে, এতিয়া বীজ ৰোপণ কৰিবৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া বীজ ৰোপণ কৰিব লাগে, আপোনালোকে চাই থাকক। এতিয়া বীজ ৰোপণ কৰিম, এয়া চাওক তেনেকৈ হেৰি কৰিছোঁ, আমি তৰমুজ খেতিৰ নিচিনা কৰিছোঁ। এতিয়া বীজ হেৰি কৰি আছোঁ, পেকেটটো কাটিব লাগে, দাঁতেৰে ছিঙি দিলোঁ পেকেটখন। এতিয়া বীজ বাতিত ল'ব লাগে। এতিয়া লৈ আছোঁ বীজ ঢালি আছোঁ, তো বীজ ঢালা হৈ গ'ল। এতিয়া বীজ ৰোপণ কৰিব লাগে, এতিয়া ৰোপণ কৰি আছোঁ, এতিয়া ৰুই আছোঁ। আপোনালোকে চাই থাকক। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যনটো বজাই দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। তো পৰৱৰ্তী ভিডিঅ'ত দেখা হ'ব ঘাঁহৰ পুলি দেখাম, পুলি গজিলে পুলি দেখাম আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত। তো চাই থাকক।
বীজ ৰোপণ কৰি ইয়াৰ বেৰ চেৰ দিয়া হৈ গ'ল। বেৰ দিয়া হৈ গ'ল। এতিয়া বৰষুণ দিলে যেতিয়া পানী জমি গৈছে ইয়াত কি হয় বাৰু বৰষুণত পানী জমি গ'ল।